এইবাৰ লকডাউনে বিহু কৰাবনে নকৰাব ঠিক নাই দেই। বিহু নহ'লেও পিঠা কেইটামান বনাই থওঁ পাই। পিঠা কেইটামান নবনালে বিহু নালাগেই নহয় আৰু তাতে আকৌ এইবাৰ একদম নতুন চাউল একদম কোলা চাউল বনাম আকৌ বৰা পিঠা কেনেকুৱা ধুনীয়া ঢেপেলা পিঠা বনাম। এচটা পিঠা বনাম একদম আলহীয়ে খাই একদম বতিয়া অকলে কাম কৰি মৰিছো কঁকালটোহে ধৰিছেগে। ঘৰত গছকে গাভৰু ছোৱালীজনী থাকিও এই বুঢ়ীজনীহে কাম কৰিবলগীয়া হৈছে। এই ছোৱালীয়ে মানে মোৰ এই ভেচেলি একদম একো কামৰ নহয়, একদম লেংখাই পৰি থাকিব দিবা। এয়াহে একদম আমনি লাগি গৈছেগে কাম কৰি পাই। বিহু বুলি তাক কুটাই গৈছো নকৰিলে, এতিয়া খাবলৈ লাগিব। পিঠাবোৰ বনাই থম নহয়, একদম লপৰ টেমাৰ পৰা একদম নাইকিয়া হৈ যাব চোৰ আগতে। এইবোৰৰ পৰা মোৰ শান্তি নাই আৰু। দেহাই আৰু নাটানিছে দেই, একদম গাবোৰ আজিকালি ভাল নলগা হৈ থাকে। বিহু বুলি ক'লে একদম কামৰ মানে আজৰি নহয়, ইটো কৰ সিটো কৰ, মানে কিবা এখন লাগিছেগে গাটো একদম চটফটাই থকা গতে। এইবাৰ আকৌ মোৰ ল'ৰা মানে পোনাকণটো অহা কথা আছিল বিহু বুলি, আকৌ সি এবাৰ আহিব নোৱাৰে হেনো। কালি ফোন কৰিছে কিবা কৰোণা নে ফৌনা আকৌ ওলাইছে হেনো। জহনি যোৱা কৰোণাটো নোযোৱাই হ'ল। এই কোনজনী ঘৈণীয়েকৰ মুখনো দেখিলে পাই একদম নোযোৱাই হৈ থাকিলে। এইবোৰ অশান্তিহে লাগিছে একদম। ওচৰত পাওঁতে কাণতলীয়া চৰত তাৰ চকুৰে মুখে পাত উলিয়াই মই ভোমত ভোট জলকীয়া সোমাই দিলোহেঁতেন। মই আচলজনী নহয় লেইলি। মোৰ ওচৰলৈ কৰোণা আহিবও নোৱাৰে, মোক দেখিয়ে ভয় কৰিব। মই আচলজনী নহয়, কৰোণা মোৰ হাতৰ মুঠিত ৰাখিম মই যিজনী। মই গৰু মাৰি দিলেই গুচি যাব। মোৰ আকৌ পটকে খংটো উঠি যায় নহয়। মানে ল'ৰাটো অহা কথা আছিলে যে বিহুত, এতিয়া আকৌ কৰোণা ফোনাখন ওলোৱাৰ কাৰণে এতিয়া আহিবও নোৱাৰে হেনো। ইখন জিলাৰ পৰা সিখন জিলালৈ নিদিয়ে, কিনো উলিয়াইছে কিনো এইবোৰ মেলিছে। আমি গাঁৱলীয়া মানুহ আৰু কিনো এইবোৰ বুজি পাওঁ। তাকেহে হ'লেই আৰু দেখোন এইকেইটা পুতনিলৈকে থওঁ, গৰুৱেও খাব লাগে নহয়। যাওঁ আৰু পাই। আজি আকৌ গোটেই দিনটো একদম বহিবগৈ লাগিব পিঠা খোলাত। গোটেই দিনটো একদম কাম কৰি থাকোঁতেনে গ'ল পাই। এতিয়াহে সময় পাইছোঁ। এতিয়া সময় পাওঁতেনে এই পিঠা খোলাত ৰাখি লওঁ পাই, নহ'বা এই আজৰিয়ে নাপাম। কাইলৈ বিহু পালেহি, কেতিয়ানো বনাম। বগা পিঠা কেইটামান বাৰু পৰহিয়ে বনালোঁ। বগা পিঠাটো ভাল নালাগে নহয়, মই ইমান ভাল নাপাওঁ খাই। সেই আলহীও ভাল নাপায়। সেইটো প্লেটত দিলে উলিয়া সোমোৱা হৈয়ে থাকে আৰু। সেইটো অৱশ্যে লাষ্টত খাবলৈহে ভাল লাগে। মানে যেতিয়া চব একদম তিলৰ লাও, নাৰিকলৰ লাডু, ঘিলা পিঠা, ভেলভেলি পিঠা আজিকালি ঢেৰ পিঠা ওলাইছে ন। জেং পিঠা, জাবৰ পিঠা, পকৰ পিঠা, চুকৰ পিঠা ঢেৰ ওলাইছে আৰু অকণমান। সেইবোৰ আমি নামবোৰহে শুনিছোঁ। এতিয়া নতুনকৈ ওলাইছে নহয় আৰু এইবোৰ আমি চিনি নাপাওঁ। তাকে এতিয়া ঘিলা পিঠা কেইটামানকে বনাই লওঁ। মোৰ ঘিলা পিঠাটো ভালো লাগে লাল চাহৰ লগত খাই, হয় নাই বাৰু? একদম মই যে বৰ ভাল পাওঁ। বনাই লওঁ সময় থাকোঁতেনে একদম বনাই লওঁ পাই, নহ'বা পাছত টাইমেই নাপাব। নহ'বা এই ভেচেলীয়া মানুহকে খাওঁ ক'ব নহয় অকণমান দেৰি পাছত ভাত বনাই পেলাই ভাতকেইটাও বনাব লাগিব। আজি আৰু এই পাকঘৰটো লেতেৰা হৈ আছে, মুচিব লাগিব পাই। ভেচেলী তই শুইছই নে এনেকে? আইও ভগৱান, এই গাভৰু ছোৱালীজনী বাৰু এনেকে নাক বজাই নে? গাহৰিও নবজাই বুজিছ? তই যিটো ৰকমে নাক বজাইছ চালে চাপাইছো চাগে। আৰু কালি ডেকাবিলাকে যে ধত নিয়ে সেইখনতকৈ তই চাহকে বজাইছে। মা, তেনেকে হ'লে দেখোন তোক বিয়া দিলে পাছদিনাখনে থৈ যাবহি। হৰি হয় ভেচেলী উঠ। ভেচেলী উঠ আকৌ। আজি বিহু দিনাখন বাৰু ইমান দেৰিলৈকে শুই থাকিব লাগে নে? অন্য দিনাখন বাৰু বেলেগ কথা। গৰু বিহু দিনাখন, বছৰেকৰ বিহু দিনাখন এনেকে শুই নাথাকে ন। উঠ। কিমান কাম কৰিবলৈ আছে। মাহ হালধি পিচিবলৈ আছে, আকৌ চাটত দিয়া বস্তু কাটিবলৈ আছে। তই নকৰিলে কোনে কৰিব? গটকে গাভৰু ছোৱালীজনী আছে। উঠ। ৰ'বা উঠিছো। মোৰ লগতে উঠি আহ। তই শুলে আকৌ শুবি। বহুত কাম কৰিবলৈ আছে আৰু গম পাৱ নে? আজি 7টালৈকেহে সময় আছে। মই কেলেণ্ডাৰ চাইছিলো, এই গৰু ধোৱা 7টা বজাত নহয় আৰু 7টা বজালৈকেহে টাইম আছে। সেইটো কাৰণে সোনকালে মই বাৰু অকণ লাগি কৰি দিম, তই এইবোৰ পিচি কৰি দিবি বুজিছানে? তুমি যোৱাচোন, মই গৈ আছো। সোনকালে আহিবি। আইও মোৰ তাহতিকেইজনী ইমান ধুনীয়াকে আছ। তহঁতি আজি জাননে গৰু বিহু? আজি তহঁতৰ বিহু। তহঁতক আজি গা ধুৱাব লাগিব নহয় মাহ হালধিয়ে। কিমান ভাল লাগিব। আজি আগতে আমাৰ দিনত মানে নদী কিনাৰলৈ লৈ যাওঁ। আজিকালি আকৌ টাউনীয়া মানে আজিকালি অকণ ষ্টেণ্ডাৰ্ড হ'ল নহয়। আজিকালি ঘৰে মটৰ আছে, ঠাউচকে দিবা চিচিকে পানী পৰিব, তহঁতক ধুৱাই দিয়ে আৰু
আগতে আকৌ আমাৰ দিনত সেইবোৰ নাছিলে না আমি গালে নদী কিনাৰলৈ যাওঁ কিমান ভাল লাগে যাওঁ পাই 7টা বজালৈকেহে টাইম আছে যোগাৰ কৰি লওঁ যি বস্তু লাগে নহবা দেৰিয়ে হ'ব পাই কামবিলাক কৰি হৈছেগে আৰু পাই এটা এটাকে এলে ৰখি থাকিলে নহ'ব নহয় সেইটো কাৰণে মই নিজেই কৰিলোঁ এলে ৰখা মানে আজি গৰু বিহু নপতাই ভাল আৰু কালি মানে বৰ আচৰিত ঘটনা এটা হ'ল দেই এই বাপধনৰ পিতেকে যিটো হাঁহি মাৰিলে আচৰিত হাঁহি সি ক'ৰবাত ট্ৰেইনিং লৈ আহিছিলে নেকি সম্ভৱ দেই মই আজিলৈকে তেনেকুৱা হাঁহি শুনা নাই তাৰ হাঁহি শুনি আমি হাঁহি বৰুৱানী আৰু মই পুখুৰীৰ পাত ওলাই গ'লগে আৰু হাঁহিটো কেনেকৈ আছিল পাই পাহৰিলে নহয় ময়ো মাৰিব পৰাহেঁতেন ভাল আছিল মনত পৰিছে কামবোৰ কৰি লওঁগে নিজৰ যাওঁ এইখিনিতে ধোৱা ক'তনো বেলেগলৈ নি থাকিম এইখিনিতে আছে গৰুজনী সেইটো কাৰণে এইখিনিলৈকে লৈ আহিলোঁ আৰু পাই মোৰ বাসন্তীজনী একদম গছকে বাঢ়ি যাবি দেই আজি বিহুৰ দিনাখন তোৰ গাটো গেলাও গুনাই আছো এবছৰ মুঠা তহঁতি গা ধুৱ গৰু বিহু আৰু তহঁতি এনেইতো গা ধোৱা নিয়ম নায়েই তহঁতৰ হালধি আৰু মাহৰ ফুট এটা দি দিওঁ পাই এইবোৰ আনিয়ে থৈছোঁ আৰু এতিয়া একদম লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা তই সৰু বাপেৰ সৰু গোটেইখন সৰু তই এজনী হবি মস্ত ডাঙৰ গৰু ইছ ৰাম ক'ৰবাত যদি ঢোলৰ মাত্ৰাকে শুনিলোহেঁতেনো একদম গা মনবোৰ ভাল লাগি গ'লহেঁতেন শুনিছোঁ পাই ভাল লাগি গৈছে ময়ো গাই যাম একদম বহুত নাচাব পাইছে বৰ ভাল লাগিল একদম পুৰণা চাপৰ মাৰিছে মন একদম ভাল লাগি গৈছে আমাৰ দিনীয়া চাপৰ মাৰিছে দেই মানুহজনে মোৰ মানে এনেকৈ চাপৰ শুনিলে আকৌ মুখখন পিটপিটাই থাকে নহয় একদম মুখস্থ কৰি আৰু দুটামান নমস্কাৰ কেনে আছে সকলো ভালে আছে নি ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনালো মই আজি গৰু বিহু অৱশ্যে তথাপিতো আৰু এডভান্সকে মানে শুভেচ্ছাটো দি থৈছোঁ আৰু আমাৰ ঢোলৰ চাপৰকেইটা কেনেকুৱা লাগে মানে আমাৰ ইখন গাঁৱৰ তেজেন বৰাই মানে বজাইছিল দেই মানে বহুত ধুনীয়াকৈ বজাই তেওঁ ঢোলে চাবানে পেপাই চাবানে নেগেৰাই চাবানে অত্যন্ত ধুনীয়াকৈ বজায় মোৰ মানে বৰ ভাল লাগে তেওঁবোৰ শুনি আপোনালোকৰ কেনেকুৱা লাগিল বাৰু কমেণ্ট বক্সত জনাবচোন আৰু আজি এই ভিডিঅ'টো চাই কেনেকুৱা পাই জনাব দেই বিহুৰ স্পেচিয়েলকৈ বনাইছিলোঁ যদি কিবা ভুল হয় আপোনালোকে মাফ কৰি দিব দেই আপোনালোকৰ নিজৰ